নমস্কাৰ ষ্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিব ওলাইছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। যেহেতু সকলোৱে কৈ আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাগে, কাৰণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আইডিয়া কৰিব পাৰি যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে। যিহেতু 2023ত বহুত হাৰ্ড পেপাৰ আহিছিল, কিন্তু এইবাৰ কিন্তু অলপ সহজ অহাৰ চান্স আছে। তথাপিও আপোনালোকে চান্স আছে, যদি সহজ চাই গ'লে নহ'ব, বহুত টান চাব লাগিব, ভিতৰৰ কুৱেশ্যন চাব লাগিব। যেনেকৈ ইয়াত সুধিছে ফাৰ্ষ্ট কুৱেশ্যনটোত ফিৰোজ গান্ধী এৱাৰ্ড ইজ ৰিলেটেড টু জাৰ্নেলিজিম। আপোনালোকে এইটো মানে নাচাবই মানে হয়নে, কিন্তু সেইবাবে আপোনালোকে কি কৰিব জানেনে, ফাৰ্ষ্টে আপোনালোকে কোনটো এৱাৰ্ড কাৰ লগত ৰিলেটেড হয় আপোনালোকে গোটেই এটা লিষ্ট বনাই ল'ব, তেতিয়া পঢ়িবৰ কাৰণে সুবিধা হ'ব। আৰু লগতে আপোনালোকে এতিয়াই যদি বনাই দিয়ে তেনেহ'লে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম যদি দিয়ে তেনেহ'লে সকলোৱে চাগে এপ্লাই কৰিছে, তেওঁলোকৰ সেই এক্সামৰ বাবেও তেতিয়া সুবিধা হ'ব। সেইবাবে আপোনালোকে এনেকৈ লিষ্ট বনাই পঢ়িব, তেতিয়া আপোনালোকৰ বেছি সহায় হ'ব বুলি মই ভাবোঁ। আৰু তাৰ পাছত এনেকুৱা কুৱেশ্যন এটা আহেই ইংলিছৰ, এনেকৈ মিলাব লাগে যে সংখ্যা, এইটো আপোনালোকে এনেকুৱা কুৱেশ্যন আহে, তাত মানে প্ৰত্যেকবাৰে বেলেগ বেলেগ আহে, সেইবাবে আপোনালোকে তাত গৈহে মানে সেইটো কেলকুলেশ্যন কৰিব পাৰিব, ছেইম কেতিয়াও নাহে। তাৰপাছত আপোনালোকৰ মেথছৰ এটা কুৱেশ্যন মিচিং নাম্বাৰৰ কুৱেশ্যন দিব, এটাই নহয় 2023 তিনিটামান দিছে তেনেকুৱা। এনেকৈ এক্সাম্পলটো হ'ল 828116584 আৰু মিচিং নাম্বাৰ দিছে, এইখিনিত কি হয় বহাব লাগে। আপোনালোকে এইটো মানে আপোনালোকে কৰিব, কাৰণ যদিহে মই কৰোঁ আপোনালোকৰ প্ৰেক্টিছ নহ'ব, সেইবাবে মই ভাবিলোঁ আপোনালোকে যদি কৰে তেনেহ'লে আপোনালোকৰ প্ৰেক্টিছো হ'ব। আৰু এইকেইটা মানে যিকেইটা মিচিং নাম্বাৰৰ কুৱেশ্যন সেইকেইটা যিমান আপোনালোকে প্ৰেক্টিছ কৰিব, ব্ৰেইনটো সিমান মানে স্মাৰ্টলি চলি থাকিব, আৰু মানে পৰীক্ষা হলত তৎক্ষণাত মানে মনত আইডিয়া আহিব, এনেকেই হ'ব, তেনেকুৱাকৈ আহি যায় মানে মনত। সেইকাৰণে যিমান পাৰে প্ৰেক্টিছ কৰিব লাগিব। তাৰ পাছৰ কুৱেশ্যনটো হৈছে 6, 11, 20, 136, 56 আৰু 81, আৰু মিচিং নাম্বাৰটো আপোনালোকে বিচাৰি উলিয়াব। এইটো আপোনালোকে যদি বিচাৰি পায় তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। তাৰ পাছত হৈছে ৱেৰ ইজ দ্য ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট লোকেটেড, নিউ দিল্লী, জাৰ্নেলিজিম ডে 17 নৱেম্বৰ। আপোনালোকে এটা ডে'কে লিষ্ট বনাই ল'ব, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ কি কি ডে' আছে গোটেই এটা লিষ্ট বনাব, তেনেহ'লে চব পৰীক্ষাতে আপোনালোকৰ সুবিধা হ'ব। এতিয়াই যদি বনাই লয় তেনেহ'লে চব পৰীক্ষাতে সুবিধা হ'ব, লগতে বিএড এণ্ট্ৰেঞ্চৰ বাবেও সুবিধা হ'ব। তাৰপিছত এণ্টনিমছ চিননিমছটো আহেই, মানে এইটোতো মানে ডাইৰেক্ট ক'ব নোৱাৰি যে মানে এইটোৱে আহিব বুলি, কাৰণ ইয়াৰ কোনো সীমা নাই। ঠিক তেনেদৰে এনেকুৱা কুৱেশ্যন এটা আহে, ইফ 20% অফ এ ইজ ইকুৱেল টু বি দেন 20% অফ বি ইজ ছেইম এজ, তেতিয়া পাৰ্চেণ্টেজত আহে। সেইটো মানে এইবাৰ বি এডতো আহিছে, 2024ৰ গুৱাহাটী ইউনিভাৰ্চিটি বি এড এণ্ট্ৰেঞ্চতো এনেকুৱা কুৱেশ্যন এটা আহিছে, আৰু 2023ৰ বড়োলেণ্ড ইউনিভাৰ্চিটিটো এনে ছেইম একেই কুৱেশ্যনটো আহিছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেটফৰ্ম উইল বি ইউজ টু প্ৰভাইড অনলাইন টিচাৰ ট্ৰেইনিং আণ্ডাৰ নিউ এডুকেশ্যন পলিচি, দীক্ষা এপ। দীক্ষা এপৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈছোঁ, কেতিয়া কি লঞ্চ হৈছিলে। যদি আপোনালোকে দীক্ষাই নহয়, মই গোটেইকেইটা সাঙুৰি লৈছোঁ, মানে আমাৰ পলিচি আৰু দীক্ষা স্বয়ম তেনেকৈ ই লাৰ্ণিং যিকেইটা আছে, আৰু লগতে টিভি চেনেলকেইটাও আহি থাকে। ফাৰ্ষ্ট কোনটো টিভি চেনেল আছিল এডুকেশ্যনৰ কোনটো টিভি চেনেল, সেইটা মই ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে চাব পাৰে। লগতে সংকেতৰো মানে সংকেত আহে যে ফুল ফৰ্ম লিখিব দিয়ে, সেইকেইটা আপোনালোকে চাই ল'ব পাৰে। তাৰ পাছত আছে NEP এপ্ৰুভ কেতিয়া হৈছিল। NEP এপ্ৰুভ হৈছিল 29 জুলাই 2020, 29 জুলাই 2020। লগতে আপোনালোকে এইটো মনত ৰাখিব যে অসমত কেতিয়া NEP ইমপ্লিমেণ্ট কৰিছিল। অসমত 3 জুন 2023, এইটো আসামত ইমপ্লিমেণ্ট কৰিছিল, এইটো আপোনালোকে মনত ৰাখিব। তাৰ পাছত আৰু এটা মনত ৰাখিব যে NEP মানে ফাৰ্ষ্ট কোনখন ৰাজ্যত ফাৰ্ষ্ট মানে ইমপ্লিমেণ্ট কৰিছিল, মানে কাৰ্যকৰী হৈছিল, আৰু সেইটো হৈছে ফাৰ্ষ্ট ৰাজ্যখন হৈছে কৰ্ণাটকা, সেইটো মনত ৰাখিব।
MHRD ৰিনেম মানে ফাৰ্ষ্টে আমাৰ মিনিষ্ট্ৰি অফ এডুকেশ্যনে আছিল তাৰপাছত 1986ৰ এডুকেশ্যন পলিচিত MHRD কৰিলে আকৌ এতিয়া নতুনকৈ মিনিষ্ট্ৰি অফ এডুকেশ্যনলৈ ট্ৰেন্সফাৰ কৰিছে আৰু মিনিষ্ট্ৰি অফ এডুকেশ্যনে সকলোখিনি নিৰীক্ষণ কৰে তাৰপাছত চাওকচোন 2023 আৰু এটা কুৱেশ্যন আহিছে 6 12 15 তাৰপিছত 31549 আৰু এইটো মিছিং নাম্বাৰটো উলিয়াব লাগে এইটো মোৰ কিবা এটা চাগে ভুল হৈ আছে নেকি লিখা চাগে ভুল হ'ল এইটো মোৰ কিবা এটা ভুল হৈ আছে হা এইটো ভুল হৈ আছে মোৰ কিবা এটা এইটো হ'ব নোৱাৰে বাৰু এইটো যি কি নহওক এইটো বাদ দিয়ক তাৰপাছত চেয়াৰমেন আহিছে 2020ৰ NEPৰ চেয়াৰমেন আহিছে কে কস্তুৰী ৰঞ্জন এইটো সকলোৱে জানেই তাৰপিছত চাওক এইটো আহিছে দংগল ফিল্মৰ ডাইৰেক্টৰ আহিছে আপোনালোকে এতিয়া জানিব লাগিব কোন ফিল্মৰ কোন ডাইৰেক্টৰ লগতে কোনখন ফিল্মে কি এৱাৰ্ড পাইছে মানে বৰ্তমানলৈকে মানে ইম্পৰ্টেণ্ট সেইকেইটা আপোনালোকে এটা লিষ্ট বনাই ল'ব এতিয়া হৈছে দংগল ফিল্মৰ ডাইৰেক্টৰ হৈছে নীতিশ তিৱাৰী লগতে আপোনালোকে নতুনকৈ এতিয়া অস্কাৰ এৱাৰ্ড পাইছে এখন ফিল্মে মই নামটো পাহৰি গৈছোঁ আপোনালোকে সাৰ্চ কৰি চাই ল'ব সেই ফিল্মখনে বহুত কেইটা 6টা মান এৱাৰ্ড পাইছে অস্কাৰ এৱাৰ্ড পোৱাৰ লগে লগেও তেওঁলোকে 6টা এৱাৰ্ড পাইছে আৰু তেওঁলোক সেই ফিল্মখনৰ ডাইৰেক্টৰ কোন আৰু মানে এক্টৰ কোন সেইকেইটা আপোনালোকে চাই ল'ব লগতে ইণ্ডিয়াৰ বুলি ক'ব লগা হ'লে RRR তাৰপিছত আপোনালোকে চাব পাৰে তেওঁৰ RR খনৰ ডাইৰেক্টৰ তাৰপিছত সংটো কোনে ডাইৰেক্ট কৰিছিল RR খনত লগতে বেষ্ট এক্টৰ কোন শাহৰুখ খান হৈছে তাৰপিছত বেষ্ট এক্ট্ৰেছ কোন সেইটো চাব পাৰে লগতে এইবাৰ ট্ৰেণ্ডত আহি থকা আলিয়া ভট্টৰ এখন ফিল্ম আছে আপোনালোকে কমেণ্ট কৰিব সেইখন বহুত মানে পৰীক্ষাত আহাৰ চান্স আছে কি আছিলে মই নামটো পাহৰিছোঁ আলিয়া ভট্টৰ গংগুবাই সেইখন চাব পাৰে ডাইৰেক্টৰ কোন কি তেনেকৈ আপোনালোকে এটা লিষ্ট বনাই ল'ব তেতিয়া মানে পঢ়িবৰ কাৰণে সুবিধা হ'ব যেহেতু আহিয়ে গৈছে 2023ত এবাৰো আহিবৰ বহুতখিনি মানে চান্স আছে আৰু লগতে ক্ৰিকেট এবাৰ বহুত ইম্পৰ্টেণ্ট হয় 2023 ICC ৱৰ্ল্ড কাপৰ বিষয়ে আপোনালোকে এটা লিষ্ট বনাই ল'ব কোন জিকিছিলে তাৰপাছত কোনে কি এৱাৰ্ড পাইছিল ICC ৱৰ্ল্ড কাপত সেইকেইটা আপোনালোকে চাই ল'ব কাৰণ T20টো হৈ গৈছে তাৰ আগতেই চাগে প্ৰশ্ন কাটি দিলে সেইবাবে ICC 2023 আহিব পাৰে লগতে আপোনালোকে 2024ত অলিম্পিক খেল হ'ব অলিম্পিকৰ ওপৰত চাব পাৰে কোনে ফ্লেগ লৈছিল কমল সৰতে ফ্লেগ বেৰিয়াৰ হিচাপে 2024ত সিলেক্ট হৈছে অলিম্পিক খেলত সেইকেইটা চাব পাৰে লগতে হিমা দাস লাভলিনাৰ ওপৰত চাব পাৰে কি এৱাৰ্ড পাইছিল আৰু হিমা দাসে অৰ্জুন এৱাৰ্ড কিমান চনত পাইছিল লাভলিনাই কিমান চনত পাইছিল সেইকেইটা আপোনালোকে ইম্পৰ্টেণ্ট হয় মই জাষ্ট কৈ দিছোঁ তাৰপিছত আহিছিল ৱৰ্ল্ড এস্থমা ডে আহিছিল ফাৰ্ষ্ট টিউজডে অফ মে তাৰপিছত এইটো মেথছৰ কুৱেশ্যন আছে আপোনালোকে চাই ল'ব আৰু লগতে কৰিব দ্য এভাৰেজ অফ 7 কনজাৰ্ভেটিভ নাম্বাৰ ইজ 20 দ্য লাৰ্জেষ্ট অফ দিছ নাম্বাৰ ইজ কিমান সুধিছে এইটো কৰিব ইজি হয় এইটো আপোনালোকে কৰিব যদি মানে আপোনালোকক মেইন কাৰেণ্ট যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ চলি আছে সেইকেইটাৰ ওপৰত যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব মোৰ বহীত লিখা হৈ আছে মই আপোনালোকক দি দিম তাৰপাছত 2021ত এটা প্ৰশ্ন আহিছিল এইকেইটা 2021ৰ এইটো আহিছিল ৰাজা ৰাণী ফেষ্টিভেল ইজ চেলিব্ৰেট ইন হুইচ ষ্টেট আহিছিলে চাওক এইটো উৰিষ্যাত আহিছিল উৰিষ্যাত মানে ৰাজা ৰাণী ফেষ্টিভেল কাৰণ আমি মানে নাভাবিমেই আমি অসমৰ বা নৰ্থ ইষ্টৰ তেনেকুৱা ফেষ্টিভেল কেইটাই চাই যাম কিন্তু ইয়াত আহিছে ৰাজা ৰাণী ফেষ্টিভেল ক'ত উদযাপন কৰা হয় উৰিষ্যাত সেইবাবে গোটেই অল অভাৰ ইণ্ডিয়াৰ কুৱেশ্যন চাব লাগিব লগতে ফেষ্টিভেল চাব লাগিব ইম্পৰ্টেণ্ট যিকেইটা খাদ্য কিবা কিবি তেনেকুৱাকেইটা কুৱেশ্যন আপোনালোকে চাই যাব লগতে আৰু এটা কুৱেশ্যন চাব নেশ্যনেল পাৰ্কটো আহি থাকে আৰু নেশ্যনেল পাৰ্ক চবতছে ইণ্ডিয়াৰ ভিতৰত ক'ত বেছি আছে সেইটো চাব লগতে আমাৰ মণিপুৰত এখন আছে উলমা মানে ৰাষ্ট্ৰীয় উদ্যান এখন আছে সেইখনৰ নাম চাব মই খালি জাষ্ট ইম্পৰ্টেণ্ট কেইটা আপোনালোকক কৈ দিছোঁ যিহেতু সময় কম তাৰপাছত আছে হু ইজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ Navy Act was passed in which year? 1923.
তাৰ পাছত 2021ত আহিছিল নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন ডে আহিছিল নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন ডে আহিছিল 14 ডিচেম্বৰ 14 ডিচেম্বৰত নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন ডে তাৰ পাছত আহিছে ৱৰ্ল্ড লেপাৰ্চি ডে মোবাইলৰ পৰা চাই থাকিলে মানে বহুত দিগদাৰ হয় মই বহিখন চাবলৈ মানে মোবাইলটোৰ পৰা চাই আছোঁ কাৰণে মোবাইলটো লৰি থাকে মানে কলমটো ধৰি আছোঁ আৰু মোবাইলটো ধৰি আছোঁ সেইবাবে লটং পটং হৈ থাকে 30 জানুৱাৰীটো মনত ৰাখিব তাৰপিছত আহিছে এক্সাম্পল অফ সোলাৰ আৰ্কিটেকচাৰ এইটো কি লিখি সোলাৰ আৰ্কিটেকচাৰ ক'ত দেখা যায় সেইটো আহিছে মানে বহুত ভিতৰৰ কুৱেশ্যন আহিছে চাওকচোন তাঞ্জাবুৰ মই নাজানো এইটো দেই এইটো মই পঢ়া নাই আজিলে মই আহা হৈ মই নোৱাৰিলোঁ হয় বাদ দিলোঁ হয় এইটো সেইবাবে চাওকচোন কিমান ভিতৰৰ কুৱেশ্যন আহিছে আমি মানে থ্ৰুলি বুক পঢ়িব লাগিব লগতে নোটছো বনাই যাব লাগিব তাৰ পাছত আহিছে পঞ্চৰত্ন ৱাজ ৰিটেন বাই আহিছে পঞ্চৰত্ন নহয় পঞ্চৰত্ন ৱাজ ৰিটেন বাই বিষ্ণু শৰ্মা পঞ্চৰত্ন ৱাজ ৰিটেন বাই বিষ্ণু শৰ্মা এইটো মনত ৰাখিব আহি থাকে বহুত পৰীক্ষাত আহি থাকে এই কুৱেশ্যনটো তাৰ পাছত শেষৰ কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ বিৰাট কোহলি গেট অৰ্জুন এৱাৰ্ড 2023 এইটো 2023ত আহিছে দেই 2023 বড়োলেণ্ড ইউনিভাৰ্চিটি BEdত আহিছে চাওকচোন ইন হুইচ ইয়াৰ বিৰাট কোহলি গেট কোনে মনত ৰাখিব 2023ত যে বিৰাট কোহলি এৱাৰ্ড পাইছে এতিয়া ৰিচেণ্টবিলাক মনত ৰাখিব সেইবাবে চাওকচোন 2023 এৱাৰ্ড আহিছে ইমানখিনি মানে আগৰলৈ মনত ৰখা সম্ভৱে নহয় তেও মানে এতিয়া আমি চাব লাগিব বিৰাট কোহলি লগতে শচীন তেণ্ডুলকাৰ তাৰপিছত ধোনী তাৰপিছত সেই যিকেইজন মানে ইম্পৰ্টেণ্ট ক্ৰিকেট খেলা ব্যক্তি হয় তেওঁলোকৰ লিষ্ট এটা ফাৰ্ষ্টে বনাই ল'ব তাৰপিছত তাৰ সাইডত আপোনালোকে কি তেওঁলোকে এৱাৰ্ড পাইছিল লগতে কিমান চনত পাইছিল সেইটো আপোনালোকে লিখি ল'ব আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল পায় লাইক কৰি দিব ধন্যবাদ